সাবিত্রী সন্তুষ্ট হয় তোমার ভক্তি উপযুক্ত কন্যা তুমি মন্ত্র পিছে সাবিত্রী এই রাজ উদ্যানৰ মাজত অকলে অকলে তুমি কি কৰিছা এনে নেকি তোক নাৰী জীৱনত प्रतिमा सकलोके भावी मैं आनंद इमान सौंदर्य और मैं पूर्ववर्ती मात्र चलाते चलाए नारी उपस्थान हरिणी सकलपुर नारी खबर करा साबुन रोजगार की कुछ সেইগুলি অপজান সকল নিষ্ঠুর প্রেমী মই ভাবো সকলোবোৰ কদাচিত নোৱাৰে সময়ে স্বাৰ্থপৰ ভাল পৰিমাণ বুজি পতা পুৰুষে মৰিৰ মাজত বিয়া কাটো কৰাটো চাই থাকে আঁঠু পচিতে তাপিলে নিজমিতা পান্ত নিজে উজ্জ্বল উন্নয়ন কৃষ্ণ প্ৰতিভৰ চাবলৈ ধৰিবাৰ পুত্ৰ নিচয়া সাবিত্ৰী মই তোমাৰ ৰূপ যৌৱন ভক্তি দেখি সঁচাকৈ অভিভূত হৈ পৰিছো অৱশ্যে মনত বেজাৰো পাইছো তোমাৰ নিচিনা এগৰাকী সুন্দৰী নাৰী অবিবাহিত হৈ থকাৰ বাবে সংসাৰটো কোটি কোটি কৰি পেলাইছে এনে কোনো কুটিৰতে সংসাৰৰ মাজত মই নিজকে এৰি দিবলৈ বৰ মন পাইছোঁ সেইবাবে উপযুক্ত স্বামী নাথাকিলে অবিবাহিত হৈ থকাটো খাই কি ক'লা সাবিত্ৰী তোমাৰ উপযুক্ত স্বামী নাই এই সংসাৰত আছে 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 কিন্তু মই পিছৰতে হ'ব লাগিব ৰূপৱান গুণৱান শক্তিবান আৰু সৰ্বপৰায়ণ আপুনি পচন্দ নেকি তেনে এজন আপুনি সংসাৰৰ মাজত যদি আছে তেওঁকে মই নিশ্চয় স্বামীৰূপে কৰি বৰণ শুনা সাবিত্ৰী তুমি বিচৰাৰ ধৰণে উপযুক্ত গুণৰ অধিকাৰী পুৰুষজনেই হৈছে অৱন্তীৰাজ ব্ৰহ্মপুত্ৰৰ পুত্ৰ নাম তেওঁৰ সত্যবান ৰূপে গুণে বিশ্ববিজেতা সাবিত্ৰী তেওঁৰ বাবে তোমাৰ উপযুক্ত স্বামী নোলাবই সংসাৰত অবিলম্বে তোমালোক দুয়োজনৰে মিলন হ'ব মই আশীৰ্বাদ কৰিছোঁ সাবিত্ৰী
কেনেকৈ হ'ল গতিকে কৈছে নহয় তেওঁ মাথো চালাহে কৰিলে সেই প্ৰকৃততে প্ৰকৃততে সত্যবাদী নামৰ কোনো কোনো এই সংসাৰৰ মাজত আছে অতি শিক্ষা আনি দিয়া মোৰ কাষলৈ দণ্ডৱতী তোমাৰ চৰণত মই কৰিছোঁ সেৱা সাবিত্ৰীৰ সতী ধৰ্ম ৰক্ষা কৰা প্ৰভু সাবিত্ৰীৰ সতী ধৰ্ম ৰক্ষা কৰা মই যে ইয়াত থকা বহুত সময় হ'ল পিতাই চাগে মোলৈ বাট চাই আছে যাওঁ মোৰ এই আনন্দৰ বেলা পিতৃৰ মনত পেটাই দি নচটাও মই নিজৰ বিপদ আজিৰ পৰা মই এই অগন্তি ৰাজ্যৰ এক শক্তিৰ সম্ৰাট এইহেতু তোমাক মই আজি প্ৰধান সেনাপতি হিচাপে দিছো নিযুক্তি সমাজতে আমাৰ বিৰুদ্ধে কোনেও বিদ্ৰোহ আচৰণ কৰিব নোৱাৰে তোমাৰ ৰাজ্য মই নতশিৰে কৰিছো ৰাজ্যৰ বাবে তুমি শৰীৰৰ ৰক্ত দি হ'লেও মই তোমাৰ আৰু এই অৱন্তী ৰাজ্যৰ ৰক্ষা কৰোঁ মাজত হোৱাই আমাৰ কৰ্তব্য কি উপযুক্ত শাস্তি কৰিব আমাৰ প্ৰথম আৰু প্ৰধান কৰ্তব্য হৈছে মাত্ৰ ৰক্ষা অধিকাৰ আৰু মতৰ ৰাজকন্যাকে এই অগন্তি ৰাজ্যৰ ৰাজৰাণী কৰিব খুজিছোঁ মোৰ কেনে দেখাব অভিমান প্রমত্ত সদায় প্রস্তুতে যুদ্ধর নামত শরীরতে একদিন সুনিত থাকা পর্যন্ত যুদ্ধতে পেজ ভরে নেমে এই সমর্থনতে আমি যুদ্ধ দপ্ত নকরি বলম আমি ভারত রাজ্য অরবের আক্রমণ শাসন কৰিছো কোনোদিনে মই এইবোৰ চিন্তাতে কৰা আজি কিয়
মঙ্গলে বিশ্বদরে দলে আদরি ধরছে মহারাজ নবুজিও আপনার সিদ্ধান্ত সকল বিলাকে কত হয়ে পারে সেনাপতি মহারাজ তুমি ভাবাসন আজি উত্তমই অপুত্রকে মোর একে মাত্র কন্যা সাবিত্রী বর্তমানে ভবিষ্য তেওঁক যদি এক সুপাত্ৰৰ হাততে অৰ্পণ কৰিব নোৱাৰো তেন্তে জগতে মোকে অপদাৰ্থ বুলি নাহাকিবনে সেনাপতি মহারাজ ধন জন ঐশ্বৰ্য বিভূতি এই সকলো বিলাকৰ গৰাকী হ'ল ভগৱান আৰু গুণাক মহাৰাজ নিসহায় লতাই নিজ যত্নৰ বলতে যেনেকৈ বৃক্ষৰ আশ্ৰয় লয় ঠিক তেনেদৰে সাবিত্ৰীও নিজৰ আশ্ৰয় এটা কৰি বাছি ল'ব তাৰ বাবে আপুনি চিন্তা নকৰিব মহাৰাজ তুমি ভুল বুজিছা সেনাপতি তুমি ভুল বুজিছা পিতৃৰ কৰ্তব্য হ'ল পুত্ৰ হ'লে উপযুক্ত কন্যাৰ লগতে বিবাহ কৰোৱা হয় আৰু যদি কন্যা সন্তান হ'ল উপযুক্ত বৰৰ হাততে গতাই দিয়া তেতিয়া পুত্ৰ আৰু কন্যাৰ জীৱন শান্তিময় হ'ল পিতৃ মাতৃৰ জীৱন ধন্য হ'ল প্ৰতিজ্ঞা পালন নকৰিলে আপোনাৰ নামত কলংক থাকিব প্ৰতিজ্ঞা পালন কৰাটো আপোনাৰ প্ৰধান কৰ্তব্য মহাৰাজ মোক অলপে ভাবিবলৈ দিয়া সেনাপতি মোক অলপে ভাবিবলৈ দিয়া মহাৰাজ মহাৰাজ সৰ্বনাশ হৈছে মহাৰাজ সৰ্বনাশ হৈছে উগ্ৰকে অসংখ্য খেলাড়ী লৈ আমাৰ ৰাজ্যত আক্ৰমণ কৰিব আহিছে ঠিক কৰি য'ত উগ্ৰকে আহিছে আমাৰ ৰাজ্য আক্ৰমণ কৰিব মহাৰাজ অকল সেইদৰে মহাৰাজ উগ্ৰকে কৰি পঠাইছে আপোনাক পৰাস্ত কৰি সাবিত্ৰী আৰু ৰজা তাৰ ৰাজধানী কৰি মহাৰাজ গতিকে আপুনি ইয়াৰ উচিত ব্যৱস্থা মহাৰাজ শৰীৰ সেনাপতি দুটাই কথা গতিকে পালন কৰাৰ নাই প্ৰয়োজন আমি যুদ্ধ ক্ষেত্ৰত ঠাকুরে জীবিত পুষ্করি খেলাপতি ওরা যদি আমাকে শত্রু ভয় নয় সেনাপতি অস্ত্রসরে পরাজয় ধরে মেঘিনী তপাই জয় বদ্ধ দেখুন জয় বদ্ধ দেখুন জয় মহাবীর গণ আপোনালোকলৈ আনিছোঁ বহু পুষ্প অনুমোদন কৰি লগাই এই পুষ্প আপোনাৰ হাততে কঢ়িয়াই
সাবিত্ৰীকে আমাৰ বাবে তোৰ বৰ কষ্ট হৈছে ৰাত ভৰাৰৰ সুখৰ অবিহনে অৰণ্যত বাস কৰিব লগা হৈছে হে ভগৱান আমাৰ বাছক পানী কিয় ইমান কষ্ট পেলালা নালাগে পিতা নালাগে মোক ৰস ভঁৰালৰ অসহ্য বিভূতি নালাগে মোক ৰস কাৰেঙৰ অমিত্ৰী লাগে লাগে মাত্ৰ আপোনালোকক পিতা মোতকৈ আৰু অতি গুণ আছে ধৰ্মেৰ মাজত নিজ হাতে ফল বোলানি পিতা মাতাকে ভোজন কৰাব পাৰিছোঁ দিনে নিশাই আপোনালোকৰ চৰণ সেৱা কৰিব পাৰিছোঁ ইয়াতকৈ আৰু সুখৰ কথা কি হ'ব পাৰে পিতা ৰাজ্যত থকাসকলে ৰাজ কাৰেঙৰ ঐশ্বৰ্য বিভূতিয়ে আপোনালোকক সহায় কৰা মোক বঞ্চিত পিতা তাই সঁচাকৈয়ে বৰ ডাঙৰ ধনীয় বাৰু ৰবি মোৰ মৰমৰ পঞ্চবৰ্গৰ বাৰু কিবা সংবাদ পোৱা নাই অন্তৰত হৈছে মোৰ প্ৰবল ইচ্ছা প্ৰত্যেক প্ৰজাবৰ্গৰ একাৰি মধুৰ বাক্য শুনিবৰ বাবে Maju aku dari dulu gay-gay Kaki pun lagi tidak Kaki pun lagi tidak মন্ত্ৰী উপকৰণৰ কথা কিয় হত্যা কৰিলে অগ্ৰহেৰে আহক দেৱকী সেই অন্ধ দুৰ্গক্ষেদৰ শত কৌটি প্ৰতিবাদ কৰিব গ্ৰহণ ভিক্ষাৰী ৰূপে আহিছে তোমালোক দুয়োৰে কাষলৈ ভিক্ষাদানে কৃতজ্ঞ কৰিব জানো কিয় চালনা কৰিছা তুমি আমাৰ আজি এই দুৰ্গক্ষেদ পশু আৰু বৃক্ষৰে আৰ্জিত তেনেস্থলত কিদৰে সন্তুলিত কৰিবা ব্যক্তিভাৱকে গৌৰৱ ৰক্ষা কৰি সত্যবাদে দিব আপোনাকে বাঞ্ছাপূৰ্ণ প্ৰকাশ কৰক দেৱকী কি ভিক্ষা লাগে আপোনাক লাগে যদি শংকৰ জীৱন তাত দিবনে আনন্দ মনে লৈছে ব্যক্তিভাৱকে আনন্দৰ খায় শুনাতে ৰাজা মধ্য ৰাজ্যত উগ্ৰসেনে না অত্যাচাৰ কৰি অসম্মতি হত্যা কৰি সাবিত্ৰীক হৰণ কৰিব খুজিছে ৰজাৰ মৃত্যু হলে সাবিত্ৰীয়ে প্ৰাণ ত্যাগ কৰিব সেইবাবে মধ্য ৰাজাৰ সহায়ৰ কাৰণে সত্যবানে বিচাৰি আহিছে ৰাজা কি কোনালে দেৱৰ কি আপুৰিব দেশটোৰ অগ্ৰসেনৰ বাবে আজি মই ৰাজ্যদান
ভয় লাগে শুনিলেই ভয় লাগে অত্যাচারে মুখ রকেনোর কথা এটা মহাকালের মুখ লই মোর পরমর পুত্র ঠেলে নিতে পথে পড়েছে ঠেলে নিতে হব পারে উগ্র ফেলে বা হামের নির্মিত তো নহয় কাপড় উগ্র ফেনক বধ করে তপস্যা করিব দেবগণে দূর হব আমার পথান্তর কিন্তু দেবরী সত্যবান যাও যদি মই উগ্র ফেনকে বধিবৰ বাবে পেটে মাতের পালনের ভার কোনে বাড়ি করিব তার তুমি কোনো চিন্তা নকরিবা সত্যবান যদি হরে ভক্তময় মোর আশীর্বাদে কোনো বিপদ বিঘ্নে আসিব নোৱাৰে এই কাৰণৰ মাজে বার সত্যবান তোমার সহায়ৰ বাবে ময়ো যাম তোমার পাশে পাশে নারায়ণ নারায়ণ পিতৃদে হারোয়ান এয়া বহুত কৰি অগ্নি জ্বলাবৰ বাবে এয়া বহু পুষ্প এই সন্ধাৰে পূজাৰ বাবে আনন্দ মনেৰে বেদান্ত ব্যক্তিকে দুষ্টকে বধ কৰি নিৰীহ পূজা বৰ্গ আৰু মধ্য ৰাজনৰ যাতে কল্যাণ সাধিব পাৰো আপনার কৃপাতে আজি এই জীবিত না মোর বাস্তব ভাই আপনার হাতত করিল অর্পণ আনন্দ মনেৰে বৈ পুত্ৰ আপোনাৰ হাতত কৰিছো অৰ্পণ নিৰ্বিঘ্নে যেন বৈ দেখা পাওঁ পুত্ৰৰ সোনকালে ঘূৰি আহিব সোনকালে ঘূৰি আহিবি মরিবাবে অলপ চিন্তা ভাবে নানি বাবা না
সেই আশা কদাপিতো নহ'ব পূৰণ তোৰ বিৰুদ্ধে সাবিত্ৰী থিয় দিব আজি ৰণচণ্ডী ৰূপে সঁচাকৈ অপূৰ্ব সুন্দৰী সাবিত্ৰী সৰগৰে সকলো সৌন্দৰ্যই যেন তেওঁতেই লোপ পাব ধৰিছে মই আৰু ধৈৰ্য ধৰি থাকিব নোৱাৰো কিছুদূৰ আগবাঢ়ি গৈ প্ৰেম মোৰ কৰো দিয়ে সাবিত্ৰী কোন সাবিত্ৰী ৰাক্ষসেন সাবিত্ৰীৰ উদ্যানত আছেতো কিবা প্ৰয়োজন প্ৰয়োজন আছে প্ৰয়োজন সাবিত্ৰী সুন্দৰী আজি তুমি মহাভাগ্যৱতী সাবিত্ৰী তোমাক অৱন্তীৰ ৰাজ ৰাণী কৰিবৰ বাবে স্বয়ং অৱন্তী ৰাজ আজি উপস্থিত তোমাৰ সন্মুখে আহা আহা সাবিত্ৰী লৈ যাওঁ তোমাক মই অৱন্তী ৰাজ্যলৈ তোৰ সেই ষড়যন্ত্ৰ সৌভাগ্য কামনা নকৰে সাবিত্ৰীয়ে দূৰ হ মোৰ সন্মুখৰ পৰা তোৰ সেই পাপ হাতেৰে মোক তই স্পৰ্শ নকৰিবি শুন মূৰ্খ তোৰ সেই পাপ মুখত শতবাৰ মই কৰো পদাঘাত দম্ভিকী ৰমণী ৰত অহংকাৰ চাওঁ আৰু আজি তোকে কোনে মোৰ হাতৰ পৰা ৰক্ষা কৰে আহা সাবিত্ৰী আহা মোৰ কাষলৈ আহা সাবিত্ৰী নৰহে জীৱন
দেখা জগতে আজি এই অগ্ৰসেনৰ বীৰত্ব কিমান সাবিত্ৰী সাবিত্ৰী কোনটায় সম্বৰবৰ অবলা নাৰীৰ পক্ষতে কৰিছ অত্যাচাৰ তই মোৰ শুভ কাৰ্যত ঘটাইছ ঘটম মূৰ্খ কিয় তই তোৰ নিজৰ মৃত্যু কৰিছ আহ্বান নাজানো নেকি আজি এই উগ্ৰসেন যমৰ সদৃশ দেউতো কৃষিত উপদেশে যদি তোৰ মংগল কামনা কৰ তেন্তে মোৰ সন্মুখৰ পৰা আঁতৰি যা নতো আজি বিলম্বই ঘটাব পৃথিৱীৰে অবন্তি ৰস পুত্ৰময় নাম মোৰ সত্যবান তোৰেই অত্যাচাৰতে বৃত্তি মোৰ দুই মথেৰে দুই চক্ষু হেৰুৱাই বনে বনে কৰিছে ভৱন তাৰেই প্ৰতিশোধ ল'বৰ বাবে তলন্ত জমৰূপে তোৰ সন্মুখত মই হৈছো উপস্থিত অজুহাতই যুদ্ধৰ কাৰণে তই তাৰমানে সেই অন্ধ দুন্নত সেনৰ পুত্ৰ তোকেই বিচাৰি আছিলো মই অতদিনে আজি তোক হত্যা কৰি নিষ্কণ্টক কৰো অৱন্তীৰ ৰাজ সিংহাসন সাৱধান ভকতকে লৈ দিছিলি তই বীৰৰ পৰিচয় যাদৱমূৰ্খ পৰৰীৰ ওপৰত অস্ত্ৰাঘাত নকৰে সত্যই যোৱা যুৱতী তুমি এতিয়া বিপদমুক্ত যোৱা তুমি নিষ্কৃতলৈ হে কুমাৰ কোন আপুনি দেৱতা মানৱ কিংবা গন্ধৰ্ব কিন্নৰ দিয়ক মোক সত্য পৰিচয় আপোনাৰ পৰিচয় বিনে নাযাম মূলতি মই নিজ গৃহলৈ আৰু মোৰ পৰিচয় শুনক মধ্য ৰাজকন্যা মই নাম মোৰ সাবিত্ৰী শুনাতে যে সাবিত্ৰী মোৰ সত্য পৰিচয় পিতা মোৰ দৈমতখেন অৱন্তী ৰাজন অগ্ৰসেনৰ অত্যাচাৰত দুই চক্ষু হেৰুৱাই অৱন্তীৰ ৰাজ সিংহাসন বনে বনে কৰিছে ভৱন ময়ো আজি বনবাসী পিতৃ মাতৃৰ লগত হে যুৱক
আপুনিয়ে মোৰ প্ৰাণৰ দেৱতা টোপনিৰে বৰমান্য গ্ৰহণ কৰি প্ৰাণ শিক্ষা দিয়ক আজি হন্তে ভাৰ্যাৰূপে মোক কৰক গ্ৰহণ নাই নাই সাবিত্ৰী মই তোমাক গ্ৰহণ কৰিব নোৱাৰো বনবাসী মই কিবা দৰে তোমাক কৰিম পাৰোনে যোৱা সাবিত্ৰী সেই আশা তুমি নানিবা মনতে কি কয় প্ৰাণনাথ আপুনি মোক নকৰে গ্ৰহণ কিন্তু বহু দিনৰ পৰাই অন্তৰত অকৃতি মৰম ৰাখি বুজি আছো দিনে নিশাই মই মোৰ আশা কি নিৰাশা হৈ যাব তেওঁৰ সেই কথা কি মিছা হৈ যাব নাই নাই নহয় আপোনাৰ এই পবিত্ৰ নামত সাবিত্ৰীয়ে সতী ধৰ্ম ৰক্ষা কৰি নিজে প্ৰাণ মই সাবিত্ৰী তোমাৰ বাক্য সানুগত কৰি তোমাক মই কৰিম গ্ৰহণ মাথো এতিয়া তুমি যোৱা ময়ো যাওঁ দূৰত বা অগ্ৰসেনক বিচাৰি যাওক নাথ উগ্ৰসেনক পৰাজয় কৰি বন্দী মুক্ত কৰোঁ পিতৃ তাক মোৰ যাত্ৰাৰ বেলা লৌকিক পুষ্পমালা বিজয় কমল সাবিত্ৰী এই শুভক্ষণতে তোমাক মই পত্নী ৰূপে কৰিলো গ্ৰহণ সাবিত্ৰী তুমি এতিয়া যোৱা ময়ো যাওঁ আপোন কৰ্তব্য দি অগ্ৰসৰ যাওক নাথ বলা সেনাপতি মদ্দর সেনাপতি জাতীয় পৰিল ৰণতে অশ্বপতিকে বন্দী কৰি ৰাখোঁ কৈ অন্ধকাৰ কাৰাগাৰে বিলম্বৰ নহেতু অহ সেনাপতি সমগ্ৰসেন যদি প্ৰাণলৈ মমতা আছে মুক্ত কৰি দে মধ্যৰাজনকে নতু যুদ্ধৰ বাবে সাৱধানে শিগালৰ অৰ্তনাদলৈ এই সিংহই ভয় নকৰে এতিয়াও দিছো তোকে সেইটো উপদেশ মোৰ সন্মুখৰ পৰা তৰি যা নহলে ঘটিব অতি মহা অঘটন দেখা যাওগে কেনেকৈ ৰক্ষা কৰ তই তোৰ সিংহৰ গৌৰৱ অমুক্তহেন মুক্ত কৰি দে মধ্যৰাজনকে আছে যদি শক্তি তোৰ তেন্তে মুক্ত কৰি লৈ যায় মধ্যৰাজনক বেশ তেন্তে দেখা যাওগে যুদ্ধ ভিতৰ শক্তি কিমান
এই তহঁতৰ শক্তি এই শক্তিকে লৈ নিসহায় ৰজাৰ ওপৰত কৰ তহঁতে অত্যাচাৰ ৰাজন আপুনি এতিয়া মুক্ত যাওক নিজ গৃহলৈ আপোন মনেৰে ৰাজ্য সুখ কৰাত গৈ ৰাজসিংহাসনত বহি ময়ো যাওঁ আপোন কৰ্তব্য মোৰ প্ৰতি তোমাৰ কেনেকৈ দয়া উপজিল দিয়া তোমাৰ সত্য পৰিচয় এতিয়া যাওক মহাৰাজ ৰাজসভাতে পাব মোৰ সত্য পৰিচয় কুমাৰী 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 সেই সুন্দৰী যুৱতী মহাশক্তিশালী এই সাক্ষক লৈ মোক এই শত্ৰুৰ হাতৰে পৰা ৰক্ষা কৰিব যে নহকে তেওঁৰ সত্য পৰিচয় লৈ মোৰ প্ৰাণৰ সাবিত্ৰীক মই তেওঁকেই কৰিব পিতা পিতা টুকুনি সাবিত্ৰীৰ সেৱা কৰিব গ্ৰহণ উঠাই পিতা মোৰ এটি নিবেদন আছে আপোনাৰ ওচৰত আই সাবিত্ৰী পিতা তোমাৰ মোৰ ওচৰতে কি নিবেদন আছে প্ৰকাশ কৰাই পিতা টুকুনি সাবিত্ৰী আপোনাৰ ওচৰত মহা অপৰাধ কৰিছো মোক বাৰু ক্ষমা কৰিবনে পিতা আই সাবিত্ৰী পিতা মই তোমাৰ সকলো দুখ মাৰ্জনা কৰিছো আই মাত্ৰ প্ৰকাশ কৰা তোমাৰ অপৰাধ কি পিতা মই স্বামী বৰণ কৰিছো স্বামী বৰণ কৰিছা হয় পিতা প্ৰকাশ কৰা তুমি কাক স্বামী বৰণ কৰিছা সত্যবানক যিজনে আপোনাক বন্দিত্বৰ পৰা মুক্তি কৰিলে সাবিত্ৰীৰ সতী ধৰ্ম নষ্ট হোৱাত ৰক্ষা কৰিলে পিতা সুন্দৰ সুন্দৰ সুঠাম দেহ সুচৰিত্ৰবান কিন্তু নাপালো তেওঁৰ সত্য পৰিচয় কোনে বংশত জন্ম আৰু তাৰ ঔৰসতে নারায়ণ 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 জানিবা ৰাজন নাৰদী দেৱতাৰ সত্য পৰিচয় প্ৰণাম দেৱঋষি অধমৰ সেৱা কৰিব আপোনাৰ পদাপনে পবিত্ৰ কৰিলে মোৰ এই ৰশ্মি দেৱঋষি প্ৰকাশ কৰকে যুৱকৰে বংশৰ পৰিচয় নারায়ণ আহক দেউৰীকে আমাৰ প্ৰণিপাত কৰিব গ্ৰহণ কল্যাণ বস্তু পিতৃ কন্যা উভয়ে সুস্থ হল শুনক ৰাজা যুৱক কাম্য বংশৰ ৰজা দুৰ্মৎসেনৰ পুত্ৰ নাম তেওঁৰ সত্যবান ৰূপে গুণে বিশ্ববিজেতা কিন্তু দুৰ্ভাগ্যবশত
পিতৃ মাতৃৰ লগতেও হ'ল বনবাসী শুনক ৰাজন সত্যবানে পৰৰ কাৰণে নিজৰ জীৱন দিবলৈও কুণ্ঠাবোধ নকৰে তেন্তে মোৰ প্ৰাণৰ সাবিত্ৰীক মই তেওঁৰ হাততেই অৰ্পণ কৰিব নাৰায়ণ আপুনি কেনে দেখে দেৱৰীষি সুন্দৰ অতি সুন্দৰ নাৰায়ণ নাৰায়ণ কিন্তু কিন্তু বুলি কৈ কিয় হৈ গ'ল দেৱৰীষি কওকচোন সকলো ভাঙি পাতি শুনক তেন্তে মহাৰাজ যদিও বা যুৱকৰ ৰূপ লাৱণ্যৰ কোনো তুলনা নাই তথাপিতো তেওঁৰ এতিয়া ৫৫ বছৰৰ দুৱাৰদলি পাবলৈ মাজত মাত্ৰ 10টা দিন বাকী পূৰ্বতে দৈপৈকৈ কৈছিল পূৰ্বতে দৈপৈকৈ কৈছিল সত্যবানৰ ৮৮ বছৰৰ শেষ মাহৰ কৃষ্ণ দশমী তিথি বিয়লি বেলা কি দেৱৰীষি অৰণ্যৰ মাজত কি দেৱৰীষি অৰণ্যৰ মাজত সৰ্প দংশনত মৃত্যু হ'ব দেৱৰীষি মই এতিয়া বিদায় সাবিত্ৰী দেৱৰীষিৰ কথা গতিকে আই ত্যাগ কৰা তুমি সত্যবানৰে আশা পিতা মই আপোনাৰ চৰণত ধৰি মিনতি কৰিছো অন্ততঃ আপুনি মোৰ প্ৰতি এনে অন্যায় নকৰিব পিতা মই এবাৰ যাক স্বামী বুলি অন্তৰত ঠাই দিছো সেইজনক এৰি অন্য পুৰুষলৈ মন মেলিব নোৱাৰো তেওঁ উপায় হওক মাটিৰ খায়ুৱে হওক তেওঁৱেই মোৰ একমাত্ৰ স্বামী দেৱতা এতিয়া যদি মই তেওঁক ত্যাগ কৰোঁ তেন্তে আপোনাৰ পবিত্ৰ নামত পবিত্ৰ বংশত কলংকৰ চেকা পৰিব সাবিত্ৰীও এজনী কলংকিনী বুলি এই জগতে আহিব গতিকে পিতা মোৰ কল্পনাৰ কাৰেংঘৰ ভাঙি চুৰমাৰ হ'বলৈ নিদিব পিতা চুৰমাৰ হ'বলৈ নিদিব পিতা চুৰমাৰ হ'বলৈ নিদিব আই সাবিত্ৰী তুমি মোৰ একমাত্ৰ কন্যা জানি কৰি মই তোমাক কিদৰে পঠাও সত্যবানৰ লগতে পিতা আই তই আজীৱন থাকিবি পিতৃৰ গৃহতে পিতা তোৰ লিখন কদাপিতো নহয় খণ্ডন এয়া মোৰ ভাগ্যৰ লিখন কদাপিতো নহয় খণ্ডন মহাৰাজ বচন মন প্ৰণিপাত কৰিব গ্ৰহণ উঠ বচন শলাগিলো বিৰক্ত তোমাৰ জগততে চন্দ্ৰ দিবাকৰি থাকি মানে জিলিকি থাকিব তোমাৰ গুণ গৰিমা এয়া তোমাক মই কৰিছো আশীৰ্বাদ মহাৰাজ
ইমান যশস্যাৰ পাত্ৰ নহয় এই সত্যবান। আজি মই পথৰ ভিক্ষাৰী, অন্ধৰ লাখুটি মাত্ৰ। মোর একমাত্র কইল সাবিত্রী তোমাকে স্বামী রূপে পাবো বিচারে, তা তোমার মতামত কি? মহাৰাজ, এৰি থৈ আহিছো বনৰ মাজত মোৰ অন্ধ পিতৃ মাতৃক। কাহানি অহা নাই সত্যবান ৰমণীৰ আশাত। আহিছিল মাত্ৰ আপোনাৰ সহায়ৰ বাবে। অভিলাষ সিদ্ধি হ'ল মোৰ। বিদায় দিয়ক মোক আনন্দ মনেৰে, যাওঁ মই অন্ধ পিতৃ মাতৃৰ কাষলৈ। ৰূপ প্ৰাণনা, মই কৈছো আপোনাৰ লগত। পিতা, দুখ নকৰিব, মই আপোনাক বৰ ভাল পাওঁ। প্ৰতিটো কোণত মোৰ আত্মা মিলিত হৈ আছে। কিন্তু পিতা, সতী ধৰ্ম ৰক্ষা কৰি যাব লাগিব মই কুমাৰৰ লগত। কাৰণ মই যে নাৰী পিতা, মই যে নাৰী পিতা, মই যে নাৰী। বাসক সত্যবান মহাৰাজ, মোর প্রাণর সাবিত্রী, আজির হন্তে মই তোমার হাততে করিব জীবনে মরণে সাবিত্রীকে কোনো ক্ষণতেই মনকে নিধি পাবে আনা করে যান হৃদয়ের রতন প্রাণের সাবিত্রীকে কোনো ক্ষণতেই মনকে নিধি পাবে মহাৰাজ, আজি হন্তে আপোনাৰ কইনা অৰ্ধাংগিনী ৰূপে মই কৰিলো গ্ৰহণ। কিন্তু একে নুবুজিলো, ৰাজ কাৰেঙত লালিত পালিত সাবিত্ৰীয়ে মনৰ মাজত কেইবাদৰে কৰিব জীৱন যাপন। এয়া পূর্ব জন্মরে লিখন আছে। এয়া মিলন সত্যবান, মিলন। পিতা, আমি দুখ নকৰিব, মায়া মমতা ত্যাগ কৰি বিদায় দিয়ক মোক আনন্দ মনেৰে। যাওঁ মই স্বামীৰ লগত, যাওঁ মই স্বামীৰ লগত। জুহা বছর মাত্র কে বাক্য মরি রাখিব মনতে। বিদায় দিয়ক পিতৃদেৱ। বিদায়, বিদায় পিতা।
চুহা মাতা আই সাবিত্রী তাই তাই নখুনিরে মনে হৃদয় উপদেশ মরি হৃদয় সৈন্য করি এই রাত করে সৈন্য করি খুশি করি এই রাস আভরণ অরণ্যকেই তই ললি আকুয়ালি ও কি ভগবান কৃপা করিবা সাবিত্রী আৰু সত্যবানকে কৃপা